বুলু ই নাই নেকি ঐ আজিকালি ল'ৰা ছোৱালীবোৰ বুজিছেনে মোবাইলটো পালে এই পৃথিৱীখনৰ কথা পাহৰিয়ে যায় আবে সেইটো মাৰিব নোৱাৰিলি বে কাম বন নাই সদায় সদায় ইয়াত লেকচাৰ হোপা দিবলৈ আহ হা খুৰা ভালে আছে ভাল ভাল বহা বহা মই আকৌ তুমি নাই বুলিহে ভাবিছিলো কি কৰি আছিলা পিছে নাই এনেই আৰু লগৰ এটাই ফোন কৰিম বুলি কৈছিলে তালৈকে ৰখি আছিলো কাক ৰখি আছিলা নহয় সি ফোন কৰিব বুলি ৰখি আছিলো আকৌ ফোনটো আকৌ কোনে লৈ যাব তুমি যে ৰখি আছিলা আৰে নহয় খুৰা সি মানে কালি মোক কৈছিল মোলৈ ফোন কৰিব বুলি সেইটো কাৰণে মই তাৰ ফোনটোলৈ ৰখি আছিলো বুজিলে সেইটোকে কোৱা এই আজিকালি দিনকালবোৰ বৰ সলনি হ'ল বুজিছানে এই ৰৈ থাকিমতো কেতিয়ানো ৰখি থাকিম হ'ল গমকে নেপালো নহয় সেইবোৰ বাদ দিয়া এতিয়া পিছে এটা কথা নহয় এইকেইদিন পিছে ঘৰত কি কৰিছা বন্ধ নহয় এতিয়া ন বন্ধ তাকে আজিয়ে বাতৰিখন চাইছো বুজিছা তোমাৰ এই ইমান ধুনীয়া ধুনীয়া ৰিজাল্ট কৰিছে তুমি বাৰু কি কৰিলা বোপাই হা এই আৰু অকমান ভালকে পঢ়া হলে এই তোমাৰ দকচি মাছে মঙহে এসাঁজ খাবই পাৰিলোহেঁতেন নহয় বাৰু বৰ আশা থাকি গ'ল বুজিছা ৰ'বচোন মইচোন 2 বছৰ আগতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলো পাছ কৰিলি কি হ'ল এতিয়া ফাঁকি নিদিয়া হলে ৰিজাল্টটো আৰু ভাল পালিহেঁতেন বুজিছ মোবাইলটো পালি আকৌ তেতিয়া এই বুঢ়াডাল সদায় ঘৰত গালি খুৱাবলৈকে আহেনি বাৰু যি পালা কেলে কৈছিলো পালা নাই পালো ভালকে পাইছো এই বান্দৰে যে নাৰিকলৰ মণিটো যে আজি সেইটো একদম প্ৰমাণৰ লগত পাইছো আৰু সেইবোৰ বাদ দিয়া এতিয়া বুজিছা মই আকৌ এইবোৰ জ্ঞান দি থকা মানুহ ভাল নাপাওঁ বুজিছানে এই তোমালোকৰ এছামে সেই ছ'চিয়েলত যে লিখে কিহত এই কেলে ছ'চিয়েল আকৌ এইটো ছ'চিয়েল মিডিয়া নে মিডিয়া কি বুলি ছ'চিয়েল মিডিয়া আপুনিও ছ'চিয়েল মিডিয়া ইউজ কৰে নেকি বয়স হৈছে যদিও দাড়ি চুলিকেইডাল পকা নাই আৰু দিয়াচোন ডেকা বুলিয়ে ধৰা চবতে চেষ্টা অকমান কৰি চাব লাগে নে কি কোৱা বুজিছো চুলিকেইডালটো গৈছে ইজ্জতটোহে যাবলৈ বাকী আছে এতিয়া চাবা দেই এই যে ছ'চিয়েলত নে কিহত এই কোনোবাই গান গাইছে কবিতা লিখিছে এইবোৰ যে ইটোৰ পৰা সিটো পঠিয়াই থাকে কি বুলি কয় এইটো শ্বেয়াৰ কৰি থাকে শ্বেয়াৰ যে কৰি থাকে কি দৰকাৰ বাৰু সেইবোৰ হেৰো ইমান যে এহালিছে লিখে সেইবোৰ কি দৰকাৰ বাৰু কিডাল হয় তাৰ পাহত এতিয়া চাবা আমাৰ দিনত আগতে আমি চিলেটত লিখিছিলো বুজিছা মন গ'লে মোহাৰি থব পা মন গ'লে আকৌ লিখিব পা সেই জুপিও থাকিব নালাগে সেইবোৰে ভাল আছিলে বুজিছা এইবোৰ গান কবিতা গাই কেইটামানো ডাঙৰ হৈছে এইবোৰ কৰি লাভ নাই নহয় এইবোৰ শ্বেয়াৰ কৰি লাভ নাই নহয় এনেই সময় সোপা নষ্ট কৰে বুজিছা এই আজিকালি ল'ৰা ছোৱালীবোৰ এইবোৰতে ধ্বংস হ'ল পুৰা এটা কথা কিন্তু ছ'চিয়েল মিডিয়াৰ লাভ বহুত আছে আকৌ এই হেছটেগবোৰৰ কাৰণেই এতিয়া কিমান টপিক হাইলাইট হৈছে দেশৰ চুকৰ কোণৰ খবৰবোৰ কিমান মানুহে গম পাইছে বহুত লাভ আছে বুজিছে থোৱা তোমাৰ হেতেচেক ফেটেচেক এইবোৰ কাম নাই বুজিছা এই কৰোণা পাইছে জানো ৰখাব নাই পোৱা ঈশ্বৰে দিছে হ'ব বুজিছা তাতকে মই তোমাক এটা কথা কৈছো শুনা কাইলৈ ৰাতিপুৱা 5টা বজাত এই টকা 500 মাননি হিচাপে লৈ মোৰ ওচৰলৈ যাম মই তোমাক এই পানী অকমান কাটি দিম কোলা চিত তাবিজটা দি দিম
বান্ধি দিবা একদম কৰোণা ওচৰে চাব নোৱাৰে একদম ওচৰ চাব নোৱাৰে অ খুৰা আপুনি দৰৱটো কেনেবাকৈ সপোনত পোৱা নাইতো নহয় মানে বাৰু যোৱা তুমি ভিতৰলৈকে যোৱাগে যোৱা কাম বন নাই কবিতা গাইছে ইমান অভদ্ৰ ল'ৰা ইমান বেয়া বেয়া কথা কব পায়নে বাৰু ইমান বেয়া বেয়া কথা কব নেপায় নহয় ইমান মানুহৰ আগত চাওঁ ৰ মজাটো পাবি তই শ্বেয়াৰটোকে কৈ দিওঁ বেলেগেও গম পাওক কিমান অভদ্ৰ এইটো প্ৰব্লেমটো তাতেই ভালটোতকৈ বেয়াটোক বেছিকৈ গুৰুত্ব দিয়া আৰু তাৰ পাছত সলিউশন লাগে বুলি চিঞৰি বাখৰি মৰা নেপায় নহয় ঐ শুনচোন কি হ'ল এই কোনোবা এটাই টিকটকত ইণ্ডিয়ান আৰ্মিক গালি দিছে চা চালা কোন বে সেইটো শ্বেয়াৰ কৰ হোৱাটছএপত যিমান কণ্টেক্ট আছে চবকে শ্বেয়াৰ কৰ তইও শ্বেয়াৰ কৰ হোৱাটছএপ ফেচবুক ইনষ্টাগ্ৰাম চবকে শ্বেয়াৰ কৰ ময়ো কৰিম নেৰো বাবাকে তাক কুকুৰ চালা ইণ্ডিয়ান আৰ্মিক গালি দিয়ে